হাই, আজি আপোনালোকক এখন বিৰাট ধুনীয়া বস্তু এখন দেখাই আছোঁ, যিখন আমাৰ বাইহাটা চাৰিআলি পাইছেহি। শিৱসাগৰলৈকে যাব এৰোপ্লেন ৰেষ্টুৰেণ্ট, প্ৰথমখন আমাৰ উত্তৰ ভাৰতত, সেইকাৰণে বা ভাৰতবৰ্ষত মই দেখাই আছোঁ আপোনালোকক। চাওক, দেখি আছে, এইখন আমাৰ বাইহাটা কমলপুৰ পাইছেহি বৰ্তমান। ট্ৰাকত আছে, পাংখাবোৰ পিছৰ ট্ৰাকত আছে, আৰু ইয়াতে এইখন আছে, পাংখা খুলি লৈ আহিছে। উইংছ অফ হাজৰিকা, শিৱসাগৰ গৈ আছে এইখন, আৰু 2-3 দিনত পহুঁচি যাব চাগে। এয়াৰ ইণ্ডিয়াৰ এইখন ৰিটায়াৰ্ড ফ্লাইট হয়, তেওঁ ক্ৰয় কৰিছে, ৰেষ্টুৰেণ্ট খুলিব, বহুত ভাল লাগিব, আমি সকলো যাম খাব।